নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে ব্যতিক্ৰম বিশেষ আৰু ব্যতিক্ৰম বিশেষৰ আজিৰ অনুষ্ঠানত মই দীপশিখাই আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমাৰ ব্যতিক্ৰম বিশেষত এগৰাকী নতুন আলহী উপস্থিত আছে। আহক তেখেতৰ লগত চিনাকি হওঁ আৰু তেখেতৰ সৈতে আজি আমাৰ যি বাৰ্তালাপ সেই অনুষ্ঠান আৰম্ভ কৰোঁ। আমাৰ মাজত উপস্থিত আছে এসময়ত বম্বেত নিজ প্ৰতিভাৰে প্ৰতিষ্ঠিত এগৰাকী কণ্ঠশিল্পী লগতে তেখেত এগৰাকী কম্পোজাৰ আৰু লগতে সুৰকাৰ। আহক তেখেতৰ লগত চিনাকি হওঁ। উপস্থিত আছে আমাৰ মাজত নয়নিকা হাজৰিকা বাইদেউ পোনপ্ৰথমতে আপোনাক আজি আমাৰ ব্যতিক্ৰম গ্ৰুপছলৈ ব্যতিক্ৰম বিশেষৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। কেনেকুৱা আপোনাৰ মনোভাৱ? ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ব্যতিক্ৰমৰ কৰ্মকৰ্তালৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ খুব ভাল লাগিছে ইয়াতে আহি আৰু নিজৰ অভিজ্ঞতাবোৰ প্ৰকাশ কৰিব পালে সঁচাকৈ ভাল লাগে। গতিকে খুবেই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি কথাৰ মাজলৈ যাম। প্ৰথমতে এটি গীত শুনি লওঁ আপোনাৰ মুখেৰে। প্ৰথমতে মই মোৰ নিজে সুৰ কৰা এটি অসমীয়া গীত। মই যোৱা বছৰ 2020 যেতিয়া কোভিড আহিছিল তেতিয়া মই ঘৰতে হাৰমনিয়ামখন লৈ গানটোত মানে লিখিলোঁ, সুৰ কৰিলোঁ। তেনেকৈ মই 2020তে মই গানটো ৰিলিজ কৰিছিলোঁ। গীতটি মই আশা কৰোঁ ভাল পাব। কোনে আহি শিকালে মৰম মানেনো কি, কোনে আহি শিকালে মৰম মানেনো কি, হেৰুৱা সুবাসু বিচাৰি পালোঁ, মিঠা সুৰেদি আকৌ সজালোঁ, লুকাই ৰখা গোপন সপোন তোমাৰ চকুতে বিচাৰি পালোঁ, কোনে আহি শিকালে মৰম মানেনো কি, দিগন্ততে থকা যদিও হিয়াৰ দলিচাত ৰাখিছা মোক, দিগন্ততে থকা যদিও হিয়াৰ দলিচাত ৰাখিছা মোক, মোৰো বুকুত আমঠু কৰি ৰাখিম সযতনে আঁকোৱালিলোঁ, ৰাখিম সযতনে আঁকোৱালিলোঁ, কোনে আহি শিকালে মৰম মানেনো কি, কোনে আহি শিকালে মৰম মানেনো কি। খুব সুন্দৰ আচলতে আপোনাৰ কণ্ঠ খুব সুন্দৰ আৰু লগতে গীতটো খুব অৰ্থপূৰ্ণ। এইবাৰ মই কথালৈ আহিম। আপোনাৰ শৈশৱ সংগীতৰ যি যাত্ৰা বৰ্তমানলৈকে ক'ৰ পৰা কেনেকৈ আৰম্ভ? সংগীত মোৰ লগত সৰুৰে পৰাই জড়িত। মই সংগীত খুবেই ভাল পাওঁ আৰু মই একদম সৰুৰ পৰাই সংগীতৰ সাধনাত মই লাগি আছোঁ। আৰু সংগীত এটা এনেকুৱা বস্তু কাৰণ গোটেই জীৱনটো লাগি যায় সাধনা কৰোঁতে, বহুত শিকিবলগীয়া বহুত থাকে। গতিকে এতিয়াও শিকি আছোঁ, কৰি আছোঁ। মোৰ শৈশৱ মোৰ দেউতা ট্ৰান্সফাৰেবল জব আছিলে, গতিকে তেখেতৰ লগতে মই বহুত ঠাই ঘূৰিবলগীয়া হৈছিলে। গতিকে গোৱালপাৰাৰ পৰা মোৰ সংগীতৰ যাত্ৰা আৰম্ভ হ'ল। গোৱালপাৰাত মই মোৰ প্ৰাথমিক শিক্ষাখিনি মই গোৱালপাৰাত আৰম্ভ কৰিছোঁ। তাৰপিছত তাতেও মই সৰুতেও শিশু শিল্পী হিচাপে মই গান গাইছিলোঁ। তাৰপিছত গুৱাহাটী যেতিয়া শ্বিফ্ট হ'লোঁ তেতিয়া আৰু ভালকৈ মই সংগীতৰ সাধনাত লাগিলোঁ। মই পণ্ডিত মণিপ্ৰসাদ শৰ্মা তেখেতৰ মুম্বেৰ, তেখেতৰ পৰা মই পিছলৈ শিকিছোঁ যদিও মানে মোৰ প্ৰাৰম্ভিক শিক্ষাখিনি মই গুৱাহাটীতে মই আৰম্ভ কৰিছোঁ। মোৰ গুৰু পণ্ডিত বিদ্যুৎ মিশ্ৰ ছাৰৰ তাতে মই বিশাৰদ কমপ্লিট কৰিলোঁ। আৰু মোৰ বহু গুৰু আছে, পৰাণ ৰঞ্জন বৰুৱা, তেখেতৰ তাতেও মই সান্নিধ্যতো মই গান শিকিছিলোঁ। তেনেকৈ বহুত গুৰুৰ সান্নিধ্যত মই আহিছোঁ, শিক্ষা চলি আছে। বম্বেত যি আপুনি এটা নিজকে এখন সুকীয়া ঠাই দিলে, সেই যাত্ৰা কেনেকুৱা, ক'ৰ পৰা আৰম্ভ হৈছিলে? মোৰ বম্বে যাবলৈ সঁচাকৈ মন আছিলে গান শিকিবলৈ, মিউজিক যাতে মই ভালকৈ আৰু শিকিব পাৰোঁ। কাৰণ টিভিত দেখোঁ আৰু লতা মংগেশকাৰ মুম্বাইত প্ৰতিষ্ঠিত শিল্পীসকল সঁচাকৈ খুব ভাল লাগে। গতিকে মই যেতিয়া মাষ্টাৰ ডিগ্ৰী মোৰ কমপ্লিট কৰিলোঁ, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মই MSc কমপ্লিট কৰিছোঁ। তাৰপিছত মই দেউতাক মোৰ ক'লোঁ যে মোৰ মুম্বাই যোৱাৰ খুব সপোন এটা আছে
তেনেকৈ মই মুম্বাইলৈ মোৰ যাত্ৰা আৰম্ভ হ'ল তাতে মই এখন গুৰুকুল আছে যোগেশ্বৰীত তাতে মই মোৰ গুৰুকুলত মই পৰিৱেশত মই থাকি মোৰ সংগীতৰ আৰু অলপমান মই শিকিলোঁ তাত আপুনি পৰৱৰ্তী সময়ত আৰু কেনেকুৱা ধৰণৰ কাম কৰিলে মই গুৰুকুলত যেতিয়া মই আছিলোঁ তেতিয়া আমাৰ বাহিৰৰ পৰা বহুত মানে ভাল ভাল টিচাৰ্ছ আহিছে প্ৰশিক্ষক আহিছিলে পণ্ডিত মণিপ্ৰসাদ শৰ্মাজী গৌতম মুখাৰ্জী তাৰপিছত চন্দন দাস ছাৰ গজলৰ কাৰণে মই লগ পালোঁ আৰু ইছমাইল দৰবাজীকো লগ পাইছিলোঁ হেমলতাজীক লগ পাইছোঁ তেনেকৈ অভিজিত ভট্টাচাৰ্যক মই লগ পাইছোঁ গতিকে তেওঁলোকৰ সান্নিধ্য মই পাইছিলোঁ আৰু তাৰপিছত যেতিয়া মোৰ একাডেমিক যেতিয়া মোৰ 1 ইয়েৰৰ ডিপ্ল'মা ক'ৰ্চটো মোৰ শেষ হ'ল মই প্লেবেক ছিংগিঙৰ ডিপ্ল'মা এটা কৰিছোঁ তাৰপিছত মই গৌতম মুখাৰ্জী মোৰ গুৰু তেখেতৰ সান্নিধ্যত মই এবছৰ মই তেখেতৰ তাতে মই গৈ আৰু অলপমান ভইচ গ্ৰুমিং শিকিলোঁ তেনেকৈ মোৰ অব্যাহত চলিছিলে লগতে চাকৰিও মই মুম্বাইত কৰিছিলোঁ মিউজিক টিচাৰ হিচাপে মই বহুত বছৰ কাম কৰিলোঁ তাতে তেনেকৈ আপুনি বহুতো এৱাৰ্ড পাইছে মই যেতিয়া আপোনাৰ বায়'ডাটাখন পঢ়িছোঁ তেতিয়া মই দেখা পাইছোঁ আপুনি বহুতো এৱাৰ্ড পাইছে সেইসমূহৰ বিষয়ে অলপ কওকচোন মই যেতিয়া মোৰ ইনষ্টিটিউচনৰ ডিপ্ল'মা ক'ৰ্চটো শেষ হ'ল মই চাকৰি কৰি আছিলোঁ তেতিয়া মই মুম্বাইৰ এখন ঠাই আছে অলপমান দূৰত যাব লাগে বিদাৰ বুলি কয় তাতে মই চাকৰিৰ লগতে মই সংগীতৰ অধ্যয়নো কৰি আছিলোঁ তেতিয়া কম্পিটিশ্যনছ হৈছিলে সেনেকৈ মই বছাৰী তালুকা বুলি এটা মহোৎসৱ হয় তাতে মই সুগম সংগীত আৰু ক্লাছিকেল বেছ কম্পিটিশ্যনত মই উইনাৰ হৈছিলোঁ গ'ল্ড মেডেলিষ্ট হৈছিলোঁ আৰু তেনেকৈ আমাৰ অসমৰ পৰা প্ৰায়ভাগ যিসকলে সংগীতক আঁকোৱালি লয় আপোনাৰ দৰে বম্বেলৈ যায় কিন্তু সকলো তাতে এটা নিজৰ সংস্থাপন কৰি লয় নিজক স্থায়ীভাৱে তাত ৰাখি লয় আপুনি কিয় আকৌ অসমলৈ ঘূৰি আহিলে মই তাতে যদিও মই তাতে চাকৰিৰ লগতে গান কৰি আছিলোঁ কিন্তু মই এতিয়াও মুম্বাইৰ লগত যাত্ৰাটো মই এৰি দিয়া নাই মোৰ সপোনটো এতিয়াও আছে মই এতিয়াও হিন্দী কম্প'জিশ্যন কৰি আছোঁ কম্প'জ কৰোঁ আৰু তাৰ লগত মই টাচতে আছোঁ কিন্তু মোৰ অসম ভূমিৰ লগতো মোৰ বহুত মানে অসম ভূমিৰ প্ৰতি মোৰ যিটো মৰম গতিকে মই ভাবিলোঁ মই অসমতো মই আহোঁ আৰু নিজকে অলপ প্ৰতিষ্ঠিত কৰিবলৈ মই চেষ্টা কৰোঁ আৰু তেনেকৈ আৰু মোৰ হাজবেণ্ড তেখেতেও মিউজিক কম্প'জাৰ হয় তেওঁৰ লগতে মানে বস্তুবোৰ ইয়াতেই কিবা এটা মিউজিকৰ ভাল কাম এটা কৰোঁ বুলি আমি আকৌ মুম্বাইলৈ আচলতে শলাগ ল'বলগীয়া কাৰণ অসমৰ পৰা যিসকলে আমাৰ সংগীত বা নৃত্য যিহৰ লগতে জড়িত হয় তেখেতসকল গুচি যায় কিন্তু ঘূৰি নাহে আপুনি আকৌ ঘূৰি আহি অসমৰ হকে কাম কৰিব বিচাৰিছে খুব আচলতে শলাগ ল'বলগীয়া সংগীত এনেকুৱা এটা বস্তু এইটো ৱৰ্ল্ড ৱাইড হ'ব লাগে নহয় জানো গতিকে চেষ্টা কৰিম ইয়াৰ পৰাও ইয়াৰ অসমৰ কাৰণেও কৰোঁ যাতে বাহিৰৰ কাৰণেও কৰিব পাৰোঁ নিশ্চয়কৈ এইবাৰ কি শুনাব মই অলপমান এফাকি মই যেতিয়া আমি মুম্বাইৰ পৰা কিন্তু 2 বছৰ আমি হায়দৰাবাদতো আছিলোঁ মোৰ হাজবেণ্ড আৰু মই তেতিয়া দিল্লী পাব্লিক স্কুলৰ মিউজিক ডিপাৰ্টমেণ্টৰ মই HOD হিচাপে মই আছিলোঁ 2 বছৰ চাকৰি কৰিছোঁ তেতিয়া তাতে মই তেলেগু ষ্টুডেণ্টছবিলাকক তেলেগু গান শিকি পিনে শিকাব লাগিছিলে গতিকে মই এটা তেলেগু এটা এফাকি আৰু তেওঁলোকৰ যিটো তেলেংগানা ফোক চং মই সেইটো অলপমান গাইছোঁ এনেই গাইছোঁ जय जय हे तेलंगाना जननी जय केतनं मुक्कोति गोंतुकलु ओकतैना चेतनं जय जय हे तेलंगाना जननी जय केतनं मुक्कोति गोंतुकलु ओकतैना चेतनं तरतराल चरितगला थल्ली नीराजनं पति जिल्लలని పిల్లలు ప్రణమిలన శుభ తరుణం జయ తెలంగాణ జయ జయ తెలంగాణ జయ తెలంగాణ జయ జయ తెలంగాణ জয় জয় তেলেংগানা খুব সুন্দৰ আচলতে দৰ্শকে আমাৰ আজি দৰ্শকে এক বেলেগ আমেজ পাব আপোনাৰ পৰা বৰ্তমান আপুনি এটা মুভি চং গাই দিওঁ নেকি নিশ্চয় হয় খুব মানে তেলেগু যিটো লেংগুৱেজৰ যিটো হায়দৰাবাদী তেওঁলোকৰ যিটো চাউথৰ যিটো মানে সুৰবোৰ সঁচাকৈ খুব মিঠা হয় শব্দবোৰ খুব কঠিন কাম কৰিবলৈ গতিকে এফাকি মই এটি খুব পপুলাৰ এটি চং আছে মই গাইছোঁ నిన్నేనా నేను చూస్తుండి నిన్నేనా నువ్వేనా నువ్వులా ఉన్న ఎవరోనా కోపంలో నిప్పుల కొండలా రూపంలో చిక్కుల దండలా నవ్వుల్లో చిలుకమ్మలా చిన్నారుల చేతికి బొమ్మలా ఎంతకీనా ఎవరికి ఎందవా ఎంతకీనా ఎవరికి ఎందవా నిన్నేనా నేను చూస్తుండి నిన్నేనా এটা বেলেগ ভাষা আপুনি এইখিনি শিকোঁতে
আপুনি কেনেধৰণে কৰিছিলে সেইটো খুব টান কাৰণ কাৰণ লেংগুৱেজটো তেওঁলোকৰ ক'বলৈ খুব টান হয় ক মই উচ্চাৰণৰ ইংলিছতে ক্ষেত্ৰত লিখিছিলোঁ আৰু মই মোৰ যিহেতু সহকৰ্মীসকল মোষ্ট অফ দ্য মানে চাউথ ইণ্ডিয়ানছে আছিলে তেওঁলোকৰ পৰা লিৰিক্সবোৰ অলপমান শিকিছিলোঁ কিছুমান টান হৈছিলে সিহঁতে অলপমান দেখুৱাই দিছিলে আৰু কাৰণ সিহঁতে টটো বহুত উচ্চাৰণ কৰে তেওঁলোকৰ অলপমান ডিফিকাল্ট আছে গতিকে মোৰ সময় লৈছিলোঁ আৰু মই আকৌ শিকাইছিলোঁ সেই ষ্টুডেণ্টছখিনিও নন তেলেগু আছিলে বেংগলী বা গতিকে মোৰ বহুত দিগদাৰ হৈছিলে কিন্তু পাৰফৰ্মেঞ্চটো ভালেই দিছিলে মোৰ তেতিয়া খুব ভাল লাগিছিলে কলাক লৈছিলে মোৰ প্ৰিন্সিপাল সেয়াটো আপোনাৰ কণ্ঠত আমি গমেই পাইছোঁ বৰ্তমান আপুনি শিক্ষকতাৰ লগত জড়িত গতিকে সেই অভিজ্ঞতা অকণমান শিক্ষকতা মই 2013 পৰা কৰিয়ে আছোঁ মুম্বাইতে মই চাকৰি কৰিলোঁ তাৰপিছত হায়দৰাবাদত কৰিলোঁ যিহেতু মোৰ শিক্ষাগত অৰ্হতা মোৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছোঁ গতিকে ঘৰৰ মোৰ দেউতাই খুব বিচাৰিছিলে মই যাতে পঢ়াটো মোৰ যিহেতু ছায়েন্সৰ হয় গতিকে ভাবিছিলে মই পঢ়াটো যাতে মই এনেই পঢ়াৰ নিচিনা নহয় গতিকে মই এপ্লাই কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে মই ছায়েন্স টিচাৰ হিচাপে এইবাৰ মই অলপমান কৰ্মৰত আৰু তেনেকৈ সৰু ল'ৰা ছোৱালীৰ লগতে ল'ৰা ছোৱালীৰ লগতে ব্যস্ত হৈ থাকোঁ যিহেতু আমাৰ বিহু হৈ গৈছে গতিকে বিহু ক'ৰবাত আপুনি প্ৰগ্ৰেম কৰিছিলে নেকি বিহু প্ৰগ্ৰেমত তেনেকৈ কৰা নাই এতিয়ালৈ হয়তো বহাগী বিদায়ৰ ফালে কৰিম কিন্তু মই নিজক মানে মোৰ নিজৰ সাধনাটো মই বেছি ইম্পৰ্টেঞ্চ দিওঁ লগতে কৰি আছোঁ আৰু ভাল কনচাৰ্ট কৰিব মন আছে ধৰক গজলৰ ভজনৰ বা ভাল পুৰণি যিটো বলিউড ছংছ হয় আপুনি চুফিও গায় চুফিও গাওঁ হয় এবাৰ কি শুনাব চুফি কথা আহিছে গতিকে চুফি এটা শুনাম নিশ্চয় এইটো খুব জনপ্ৰিয় এটি চুফি আমাৰ ৰেশমাই গাইছিলে হিৰো মুভিখনৰ এটি খুব জনপ্ৰিয় জম্বি জুদাই মই আমাৰ চেষ্টা কৰিছোঁ গাবলৈ নিশ্চয় बिछड़े अभी तो हम बस कल परसों जिऊंगी मैं कैसे इस हाल में बरसों मौत ना आई तेरी याद क्यों आई लंबी जुदाई 4 दिनां दा प्यार ओ रब्बा बड़ी लंबी जुदाई होठों पे आई मेरे जान दुहाई लंबी जुदाई 4 दिनां दा प्यार ओ रब्बा बड़ी लंबी जुदाई एक तो सजन मेरे पास नहीं रे दूजे मिलंदी कोई आस नहीं रे दूजे मिलंदी कोई आस नहीं रे उसमें सावन आया आग लगाई लंबी जुदाई 4 दिनां दा प्यार ओ रब्बा बड़ी लंबी जुदाई टूटे ज़माने तेरे हाथ निगोड़े जिनसे दिलों के तूने शीशे तोड़े टूटे ज़माने तेरे हाथ निगोड़े जिनसे दिलों के तूने शीशे तोड़े
हिचड़की ऊंची दीवार बनाई है लंबी जुदाई 4 दिना दा प्यार ओ रब्बा बड़ी लंबी जुदाई होठों पे आई मेरे जान दुहाई है लंबी जुदाई 4 दिना दा प्यार ओ रब्बा बड़ी लंबी जुदाई लंबी जुदाई लंबी जुदाई लंबी जुदाई Thank you. মোৰ মনত এনেকুৱা এটা প্ৰশ্ন আহিছে এই যিমানখিনি সময় আপোনাৰ লগত অতিবাহিত কৰিলোঁ ক'ৰবাত অসমত আপুনি নিজকে লুকুৱাই ৰাখিছে নেকি মই লুকুৱাই ৰখা নাই আচলতে মোৰ গ্ল্যামাৰটো হয়তো কম আমাৰ অসমত যদি বিচাৰি আছে হয়তো মোৰ তাত নাপায় কিন্তু মই ব্যৰ্থ মানে মই নিজকে মই সেইটো প্ৰসংগত যোৱা নাই আপোনাৰ ইমানখিনি মই এতিয়া যিমানখিনি সময় আপোনাৰ পৰা গান শুনিলোঁ কথা পাতিলোঁ আপোনাৰ এক সুকীয়া স্থান আছে গতিকে সেই হিচাপত অসমত আপুনি নিজক ক'ৰবাত লুকুৱাই ৰাখিছে নেকি মই লুকুৱাই ৰখা নাই আৰু মানে কৰ্মৰ ব্যস্ততাৰ লগতে এইবোৰ কৰিও আছোঁ আৰু যিটো প্লেটফৰ্ম বিচাৰি আছোঁ আমাৰ অসমত অলপ মই কম দেখিছোঁ মই সঁচা কথা ক'ব গ'লে আৰু যেহেতু বহু বছৰ বাহিৰতে আছিলোঁ 2019ত আহিছোঁ গতিকে হয়তো স্থানটো পাম লাহে লাহে কাৰণ কাম কৰি গৈ আছোঁ আৰু ফলৰ কাৰণে মই অপেক্ষা কৰা নাই মই যি কাম কৰি আছোঁ ভাল কাম কৰি আছোঁ গতিকে কথা লিখি যাম সুৰ কৰি যাম আৰু ভগৱানে আছে সৰস্বতী মাই নিশ্চয় আশীৰ্বাদ কৰিব কাৰণ বৰ্তমান আমাৰ অসমত যিসকল উদীয়মান নৱপ্ৰজন্ম উঠি আহিছে বা পুৰণি যিসকল ক'ৰবাত আপোনাৰ স্থানটো মই অকণমান সুকীয়াভাৱে মোৰ দৃষ্টিকোণৰ পৰা মই পাইছোঁ ক'ৰবাত অকণমান সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় হয়তো আজি আমাৰ দৰ্শকে আপোনাক খুব অলপ সুকীয়াভাৱে আপোনাৰ পৰা আমেজ ল'ব অকণমান ব্যতিক্ৰম মই প্ৰশ্নলৈ যাম বৰ্তমান প্ৰজন্মৰ সংগীত আৰু আপোনালোকে যিবিলাক কাম কৰি আছে বা অতীতৰ যিবিলাক আমাৰ সংগীত মাজত আপুনি কেনেকুৱা পাৰ্থক্য দেখা পায় বৰ্তমানো ভাল সংগীত কৰি আছে দেই ক'ব গ'লে হয় তাক চিলেক্ট কৰিব জানিব লাগিব আমাৰ আৰু পুৰণিখিনি কথাটো ক'বই নালাগে কাৰণ ইমান সুন্দৰ আমি ইমান গীত কৰি থৈ গৈছে বলিউডত ক'ব গ'লেও আমি লতা মংগেশকাৰৰ পৰা যদি আমি গায়িকাৰ কথা ক'বলৈ যাওঁ শ্ৰেষ্ঠ গায়িকা তেখেতেই হৈ থাকিব সদায় আৰু সংগীত পৰিচালকসকলে ইমান সুন্দৰ কাম কৰিছিলে আমাৰ অসমতো সুন্দৰ কাম কৰিছে আৰু অলপ তাৰ মাজতে অলপমান সিলেকশ্যনটো অলপমান আমাৰ নতুন প্ৰজন্মৰ যদি ল'ব পাৰে ভালকৈ নিশ্চয় আমাৰ সংগীত ভাল হ'ব হয় সেইটোৱে আশা কৰিম বাৰু আপুনি ছবি আঁকে হয় আপুনি ইমানখিনি শিক্ষকতা নিজৰ গান আপুনি কম্প'জ কৰে সুৰ কৰে তাৰপিছতো আপুনি আকৌ ছবিৰ এটা স্থান আপুনি তাত ৰাখি লৈছে কেনেকৈ ছবি মই সৰুৰ পৰাই আঁকো কিন্তু মই ছবিটো ভাল পাওঁ আঁকি মোৰ হবি হিচাপে ছবিটো আৰু মই মানে এনেই বহি থাকিব বেয়া পাওঁ হয়তো মই গান নহ'লে মই ছবি আঁকিম আৰু সৰুৰ পৰা তাৰমানে মোৰ ছবিটো তাৰমানে মোৰ কি বুলি কওঁ এতিয়া তোমাক মই ধৰা মই সৰুতে তাৰমানে মই এনেকুৱা আছিলোঁ সৰুতে যদি কিবা ধৰা হাৰ্ডবৰ্ড এখন পৰি থাকে এখন উঠাই আনি কিবা এটা বনাম নহ'লে বা কিবা যদি আৰ্ট পেপাৰ এখন ধৰা এনেই অলপমান আধা আছে কোনো মই মানে ভাল পাইছিলোঁ কৰি গতিকে পেশ্যনটো মই বজাই ৰাখিছোঁ কাৰিকৰী গুণ মই ভাল পাইছিলোঁ গতিকে মোৰ ঘৰো মই সজাই ভাল পাওঁ গতিকে মোৰ ঘৰত মোৰ পেইণ্টিং আছে মই খুবেই ভাল পাওঁ ছবি আঁকি আৰু ছবিটো মই হবি হিচাপে ৰাখিছোঁ আচলতে 64বিধ কলাৰ প্ৰায়ভাগেই আপোনাৰ লগত আছে বুলিয়ে মই ক'ম এই সৰস্বতী মাৰ আশীৰ্বাদ আছে বুলি মই ভাবিছোঁ নিশ্চয়কৈ আপুনি সৰুৰে পৰা গান গালে এতিয়া পৰিয়াল লগতে আপুনি এখন স্কুলৰ শিক্ষয়িত্ৰী এই গোটেইখিনি আপুনি কেনেকৈ সম্ভৱ কৰি তোলে মোৰ সঁচাকৈ মই খুব সৌভাগ্যৱান মোৰ ঘৰো বা মোৰ মাহঁতৰ দেউতাহঁতৰ ঘৰটো মই সেই পৰিৱেশটো পাইছিলোঁ গতিকে মই কাৰণ দেউতা আৰু মাৰ কাৰণে মই এইখিনি পজিশ্যন পাইছোঁ কিন্তু মোৰ বিয়াৰ পিছত
মই যিখন ঘৰত মোৰ বিয়া হ'ল সেইখন ঘৰো খুব এটা সাংস্কৃতিকময় পৰিৱেশ আছে মোৰ হাজবেণ্ডেও তেখেতে মিউজিক কম্প'জাৰ মোৰ মা দেউতাও মানে খুবেই ভাল পায় খুব ইনস্পায়াৰ কৰে মই খুব মানে সৌভাগ্যৱান মোৰ শাহু শহুৰ মোক সদায় মৰম কৰে তেখেতসকলৰ আশীৰ্বাদত মই ইমানখিনি কৰি আছোঁ আৰু মোৰ দেৱৰো মিউজিচিয়ান গতিকে মই এখন সংগীতময় পৰিয়ালত গৈছোঁ গতিকে মোৰ কোনো মানে অসুবিধা হোৱা নাই মই এনেকৈয়ে মোৰ সংগীতটো চলাই ৰাখিছোঁ আচলতে দুইখন ঘৰে আপোনাক আগবাঢ়ি যোৱাত যথেষ্টখিনি সহায় কৰিছে হয় এইবাৰ কি শুনাব এইবাৰ মই এটা হিন্দী গান কম্প'জ কৰিছিলোঁ এইটো মই ষ্টুডেণ্টছৰ কাৰণে কৰিছিলোঁ যদিও তাৰমানে মটিভেশ্যনেল গতিকে চবেই গাব পাৰে মই গীতটো মই হিন্দী হয় কিন্তু এইটো হয় নিশ্চয় তুমি এনেই গাম নিশ্চয় যে দুটা গান কৰিছিলোঁ অসমীয়াটো গাওঁ নে হিন্দীটো গাওঁ নাই আপুনি অসমীয়া যিহেতু গালে গতিকে হিন্দীকে গাওঁ অ'কে হিন্দীটোৱে মই গাইছোঁ বাৰু चाहे कितनी मुश्किल आंधी आगे आई चल पड़ी हूँ मैं तो अपनी मंजिल की ओर बस यही है सपना आसमां को छूना चल पड़ी हूँ मैं तो अपनी मंजिल की ओर वो देखा एक ख्वाब है सपनों का वो मंजर है जुनून कुछ पाने का खुद से जो वादा किया जीतना है हर वो कल कदमों में सारा जहां वो चाहे कितनी मुश्किल आंधी आगे आगे चल पड़ी हूँ मैं तो अपनी मंजिल की ओर খুব সুন্দৰ আচলতে হিন্দীতে লিখিব চেষ্টা কৰিছোঁ হয় প্ৰতিটো গীততে আপোনাৰ কণ্ঠটো ইমান আচলতে খাপ খাই পৰিছে ক'বলৈ মোৰ আচলতে ভাষা নাই আপুনি আকৌ পুনৰ বম্বেত আকৌ যোৱাৰ কিবা পৰিকল্পনা আছে নেকি ভৱিষ্যত পৰিকল্পনা এনে আছে আৰু এইবাৰ কিন্তু নিজক এষ্টাব্লিছ কৰিহে যাম কাৰণ মুম্বাইত সঁচাকৈ খুব ষ্ট্ৰাগল কৰিব লাগে সংঘাতময় জীৱন এটা পাৰ কৰিব লাগে গতিকে নিজক যেতিয়া অসমত প্ৰতিষ্ঠিত কৰি ল'ব পাৰিম তেতিয়া সহজ হ'ব আৰু ভাল কাম ইয়াৰ পৰাও কৰিব পাৰি নিশ্চয় আৰু নিশ্চয় সুবিধা পালে নিশ্চয় যাম হয় বৰ্তমান কেনেকুৱা ধৰণৰ প্ৰজেক্ট চলি আছে আপোনাৰ বৰ্তমান মোৰ নিজৰে এটি গীতৰ কাম মোৰ হাজবেণ্ডে কৰি আছে আমাৰ দুয়োৰে জীৱন লৈ পিনে লিখা এটি গীত মোৰ আৰু মই নিজে সুৰ কৰা আৰু চুফি এলবাম এটা কৰিব মোৰ মন আছে এইটোৰ প্ৰজেক্ট মই হিন্দী চুফি এলবাম এটা মই অলৰেডি মই এটা গান ৰেকৰ্ড কৰিছোঁ আৰু এনেকৈ প্ৰজেক্ট চলি আছে অকণমান শুনা পাম নেকি মই উৰণীয়া মন বুলি এটি গীত এটা মই আহিবলৈ গীতটো শুনাম নে মই আগৰ যিটো আপুনি আহিবলগীয়া আপোনাৰ অকণমান যদি দুটা লাইন শুনাই দিয়ে আমাৰ এটি মোৰ হাজবেণ্ড আৰু মোৰ এটি যি মোৰ তেওঁৰ জীৱনৰ ওপৰত যি গান লিখিছোঁ মই গানটো শুনাইছোঁ বাৰু তোমাৰ সতে মোৰ কত যে সপোন কতাম মধুময় নিশা জীবন লগৰী তোমাৰ দুচকুৰ কত মোৰ নতুন আশা তোমাৰ সতে মোৰ কত যে সপোন কতাম মধুময় নিশা জীবন লগৰী তোমাৰ দুচকুত কত মোৰ নতুন আশা কত মোৰ নতুন আশা আচলতে বিবাহিত দম্পতীৰ কথাখিনিয়ে সোমাই পৰিছে বাৰু আপুনি যিহেতু শিক্ষকতা কৰিছে আপুনি সংগীতৰো শিক্ষা দিলে বম্বেত বা অসমত এতিয়া আপুনি শিক্ষকতা কৰি আছে মই সংগীতৰ ক্ষেত্ৰখনৰ কথাই সুধিম এগৰাকী সংগীত শিক্ষয়িত্ৰীৰ ফালৰ পৰা যদি আপোনাৰ পৰা যদি মই বিচাৰোঁ যদি আমি সংগীতটো শিকোঁ সংগীত শিকিবলৈ আমি কেনেকুৱা ধৰণৰ পৰিশ্ৰম কৰিব লাগিব যদি আমি সেই ঠাইখনত এক সুকীয়া স্থান দখল কৰিব বিচাৰোঁ কেনেকৈ পৰিশ্ৰম কৰিব লাগে সংগীতটো শিকাওঁ মোৰ সৰু সৰু ল'ৰা ছোৱালীক শিকাওঁ সংগীতটো শিকিবলৈ সংগীতত ভাল হ'বলৈ প্ৰথমতেতো সংগীতক বহুত ভাল পাব লাগিব সংগীতক শ্ৰদ্ধা কৰিব লাগিব
আৰু সৰস্বতী দেৱীক আৰাধনা কৰিব লাগিব আৰু নিজৰ বেসিক যিখিনি আমাৰ ইনিশিয়েল ক্লাসিক্যালখিনি সেইখিনি আমি সঁচাকৈ শিকিবই লাগিব ক্লাসিক্যালত আমাৰ ভয়েস গ্ৰুমটো মানে ষ্ট্ৰং হ'ব লাগিব তেনেকৈ আমি মেইন থিংটো আমাৰ ভয়েসটো আমি কেনেকৈ কালচাৰ কৰোঁ ভয়েস গ্ৰুমিং যিটো কওঁ সেইটো আমাৰ ইনিশিয়েল আমাৰ বেসিক ক্লাসিক্যাল ৰিয়াজেদিয়ে হয় আৰু সদায় ৰেগুলাৰ হ'ব লাগে ৰিয়াজটোত তুমি 5 মিনিটে কৰা তুমি আধা ঘণ্টাই কৰা তুমি 1 ঘণ্টাই কৰা কিন্তু ৰিয়াজটো তোমাৰ সদায় থাকিব লাগিব কাৰণ এদিন গেপ দিলেও তাৰমানে আমি যেনেকৈ বিয়াসমূহত কওঁ বিয়াৰ টোপনি ক্ষতি হ'লে 11 দিন টোপনি নাহে বুলি সেনেকৈ সংগীতৰ ক্ষেত্ৰতো মই সেনেকুৱাই ফিল কৰোঁ কাৰণ মই নিজে যেতিয়া মই প্ৰেক্টিছ কৰিব নাপাওঁ মোৰ মনটো খুব উদাস হৈ যায় মই নিজে গতিকে মই সংগীতটো যাতে সদায় মই অলপ হ'লেও মই সংগীতক সময় দিব পাৰোঁ মই চেষ্টা কৰোঁ আৰু মই নতুন প্ৰজন্মক কণ শিশুসকলক মই এইটোৱেই ক'ম সংগীত শিকিলে সদায় সংগীতক ভাল পাব লাগিব আপোনাৰ হাজাৰ আপোনাৰ মানে হেৰি থাকিলেও সংগীতটোক অলপ সময় ওলাবই লাগিব তেতিয়াহে সংগীতেও আপোনাক সেয়া কৰিব আশীৰ্বাদ দিব সংগীতেও লগত থাকিব চেষ্টা কৰিব গতিকে আপুনি যেহেতু ছবি আঁকে মই আকৌ এবাৰ সুধিম ছবিৰ ক্ষেত্ৰত আপোনাৰ কিবা ভৱিষ্যত পৰিকল্পনা আছে নেকি ছবিৰ ক্ষেত্ৰত মোৰ বৰ্তমান মোৰ 25খন কালেকশ্যন হৈছে নিজে আঁকা ছবি অইল পেইণ্টিং বা এক্ৰাইলিক যি কৰোঁ মোৰ যদি 50খন হৈ যায় যিমান হ'ব তেতিয়া মই এখন সৰু চাই এক্সিবিশ্যন দিম বুলি এটা কল্পনা কৰিছোঁ নট ফৰ চেল এনেই মোৰ মনৰ কাৰণে মই আশা কৰি ৰাখিছোঁ হয় নিশ্চয়কৈ ভৱিষ্যত প্ৰজন্মৰ কাৰণে বা ভৱিষ্যত আপোনাৰ সংগীতৰ ক্ষেত্ৰখনত কেনেকুৱা পৰিকল্পনা ভৱিষ্যত প্ৰজন্মৰ কাৰণে মোৰ ভয়েস গ্ৰুমিং ক্লাছ মই কৰোঁ গতিকে মই যিটো বলিউডত মই যিটো মুম্বাইত যাওঁতে মই যিটো মানে ভয়েস গ্ৰুমিং শিকিছিলোঁ সেই টেকনিকটো ইয়াতে মই কৰিব কোনোবাই কিজানি কৰিবও পাৰে কিন্তু মই জনাত মই দেখা নাই মই যেটো গৌতম মুখাৰ্জীৰ আণ্ডাৰত শিকিছিলোঁ ভয়েস গ্ৰুমিং গতিকে সেইটো ষ্টাইলত যদি মই ইয়াতে এখন ইনষ্টিটিউশ্যন কৰিব পাৰোঁ ভৱিষ্যতে মই চেষ্টা কৰি আছোঁ আমাৰ কণ ল'ৰা ছোৱালীসকলে যাতে শুদ্ধ সংগীত শিকিব পাৰে মই চেষ্টাহে কৰিম আৰু শুদ্ধ সংগীত দিবলৈ তেওঁলোকে সেইটো পৰিকল্পনা আছে হাতত লৈছোঁ হয় আচলতে আপুনি যিখিনি শিকি আহিছে সেইখিনি ইয়াত ক্লাছিকেলে হওক বা ৱেষ্টাৰ্ণে হওক মোৰ মতে মই ৱেষ্টাৰ্ণ শিকা নাই কিন্তু মোৰ ক্লাছিকেলত মই ভয়েস গ্ৰুমিং মানে মই যেনেকৈ শিকিছিলোঁ মই সেইটো ৰিয়াজ কৰি পিনে মানে মই ৱেষ্টাৰ্ণটোকো মানে মই বুজি ল'ব সেইখিনি মানে মই অভিজ্ঞতা মোৰ হৈছে যে ৱেষ্টাৰ্ণটোত কেনেকৈ ভইচটো কৰিব লাগিব ৱেষ্টাৰ্ণ গাবলৈ ৱেষ্টাৰ্ণ টাইপ অফ গান শিকিবলৈ সেইটো শিক্ষা যদি মই আৰু দিব পাৰোঁ সেনেকৈ আৰু হয় আৰু এটা মই বেছি দীঘলীয়া নকৰিম আৰু এটা মই প্ৰশ্ন সুধিম আমাৰ যি সংগীতেই হওক আমাৰ নৃত্য বা আমাৰ নাটক আমাৰ বাহিৰত মানে শিক্ষাৰ লগত মানে শিক্ষা কেন্দ্ৰসমূহত সেই বিষয়টো মানে আহৰণ কৰিবলৈ পায় কিন্তু আমাৰ অসমত দেখিছোঁ খুব কম বিশ্ববিদ্যালয় হওক মহাবিদ্যালয় বা স্কুলত খুব কম গতিকে এইটো হ'ব লাগেনে আপোনাৰ মতামত কেনেকুৱা একদম হ'ব লাগে থিয়ৰিটিকেল নলেজ আৰু প্ৰেক্টিকেল নলেজ দুটাই লাগিব আৰু তাৰমানে সেইটো এপ্লাই কৰিব পাব লাগিব শিকিলেও সেইটো যাতে আমি প্লেটফৰ্ম পাওঁ নিজৰ টেলেণ্টটো দেখুৱাবলৈ বা আমি তেনেকুৱা শিক্ষকো পাব লাগিব আমি বাহিৰৰ পৰাও যদি আমি সেনেকৈ ল'ৰা ছোৱালীবোৰে পায় বাহিৰৰ পৰা শিক্ষক পায় ভাল ভাল টিচাৰ পায় তেনেকৈও শিকিব পৰা যায় কাৰণ যিহেতু আমাৰ ইয়াৰ পৰা উচ্চ শিক্ষা ল'বলৈ বাহিৰলৈ যায় কলিকতা হওক বম্বে হওক বা চেন্নাই তেনেকুৱালৈ যায় কিন্তু যদিহে আমাৰ ইয়াতো সেইখিনি হয় আমি সদাকে খুব লাভৱান হ'ব সঁচাকৈ আমিও লাভৱান হওঁ হয় নিশ্চয়কৈ হয় মই শেষ কৰিম শেষত আপুনি কি শুনাব শেষত মই লতাজিক মই খুব ভাল পাওঁ লতাজি এটি গীত তুমি লগতে আওৰাবা নিশ্চয় চেষ্টা কৰিম গুলজাৰ চাহাবৰ এটি প্ৰসিদ্ধ গীত মাছুম মুভিয়ে চেষ্টা কৰিছোঁ तुझसे नाराज नहीं जिंदगी हैरान हूँ मैं ओ हैरान हूँ मैं तेरे मासूम सवालों से परेशान हूँ मैं परेशान हूँ मैं जीने के लिए सोचा ही नहीं दर्द संभालने होंगे मुस्कुराओ तो मुस्कुराने के कर्ज उतारने होंगे मुस्कुराओ कभी तो
लगता है जैसे होठों पे कर्ज रखा है तुझसे नाराज नहीं जिंदगी हैरान हूँ मैं हैरान हूँ मैं आज अगर भर आई है बूंदे बरस जाएंगी कल क्या पता इनके लिए आँखें तरस जाएंगी जाने कब गुम हुआ कहाँ खोया एक आंसू छुपा के रखा था तुझसे नाराज नहीं जिंदगी हैरान हूँ मैं हैरान हूँ मैं तेरे मासूम सवालों से परेशान हूँ मैं परेशान हूँ मैं परेशान हूँ मैं परेशान খুব সুন্দৰ আচলতে শেষৰ গানটো মোৰ বেছিকৈ ভাল লাগিলে আপোনাৰ মই কৈছোঁ আপোনাৰ কণ্ঠৰ সকলো গীতে আচলতে খুব চুট কৰে আৰু মই ভাবিম আজি আমাৰ ব্যতিক্ৰম বিশেষৰ যি দৰ্শকে আপোনাক অলপ বেলেগ ধৰণে পাইছে আপুনি হয়তো যদি অসমত ক'ৰবাত লুকাই আছিলে আজি আপোনাক আমি আপুনি মোৰো সঁচাকৈ ভাল লাগিছে মোৰো নিজৰ প্ৰিয় গীতসমূহ গাবলৈ পাইছোঁ হয় আৰু ৰাইজে আচলতে আপোনাক আজি বিচাৰি পাইছে আপোনাৰ ইমানখিনি প্ৰতিভা কেৱল বম্বেতে নহয় আমাৰ অসমৰ ৰাইজেও আপোনাক চিনি পাওক মই সেইটোৱেই বিচাৰিম বাৰু আপুনি আজি আহিলে আমাৰ এই ব্যতিক্ৰম গ্ৰুপ চলে ব্যতিক্ৰম বিশেষৰ এই অনুষ্ঠানলৈ তাৰ বাবে মই অশেষ ধন্যবাদ আকৌ পুনৰবাৰ আমাৰ যিহেতু বিভিন্ন অনুষ্ঠান হৈ থাকে গতিকে আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় জনাম নিশ্চয় মই বাট চাম মই যাতে আৰু ব্যতিক্ৰম অনুষ্ঠানত আহিব পাৰোঁ আৰু মোক এনেকৈ ইনস্পায়াৰ কৰি কথা কোৱাৰ কাৰণে মই তোমালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ব্যতিক্ৰম কৰ্মকৰ্তালৈ সকলোৰে আচলতে আজি আমাৰ সন্ধিয়াটো আপুনি জীপাল কৰি তুলিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ নিশ্চয়কৈ হয় এয়া আছিলে নয়নিকা হাজৰিকা বাইদেউ তেখেতৰ কণ্ঠৰে আমি গীত শুনিলোঁ তেখেতৰ যি সংগীত যাত্ৰা সেই যাত্ৰাৰ বিষয়ে আমি কথা পাতিলোঁ আমি পুনৰ আহিম আকৌ এখন নতুন চিনাকি মুখ লৈ বা নতুন এখন মুখ লৈ আপোনালোকৰ আগত চিনাকি কৰাই দিয়াৰ মানসেৰে এতিয়ালৈকে মই দীপশিখাই আপোনালোকৰ মাজৰ পৰা বিদায় জনাইছোঁ ধন্যবাদ